Good morning. আজি ৰাতিপুৱাৰ পৰা একদম ৰ'দ হেয়া এতিয়া উঠিলো চাহ খালো আৰু কিছুমান কাম হৈ গ'ল এইফালে জিমনে চাহ খাই আছে তো এতিয়া আৰু কিছুমান কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত লগ পাই আছো আপোনালোকক এইফালে এজন যাব ওলাল এখন অফিচৰ গাড়ী অফিচৰ পৰা পাইছে যুগ্ম এখন লৈ যাব গ'ল আৰু এইফালে আনফালে এখন যুগ্ম ঘৰৰ আৰু এতিয়া মই বনাবলৈ লৈছোঁ মাছৰ তৰকাৰী ইয়াতে তেলখিনি গৰম হোৱাত মই অকণমান পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি ৰংচুৱাকৈ ভাজাৰ পিছত জিকা আৰু বিলাহী এটা সৰু সৰুকৈ কাটি ইয়াতে ভাজি দিম এতিয়া হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিম দি গোটেইখিনি ভাজি দিম তো এতিয়া মোৰ মাছৰ তৰকাৰীখন ইয়া জিকাখিনি সিজি গৈছে তো ইয়াতে মই এতিয়া মাছখিনি দি দিম মাছখিনি ফ্ৰাই কৰাই আছিল তো মাছখিনি ইয়াতে দি দিলোঁ মাছখিনি দিয়াৰ পিছত মই আকৌ এবাৰ ভাজি দিম এয়া হৈ গ'ল এয়া মোৰ মাছ আৰু জিকাৰ তৰকাৰী গ্ৰেভি ৰেডি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আমাৰো ভাল লগতে ঘৰৰ আটাইৰে ভাল আজি আহিছে আলহী মানে ঘৰৰে হয় ভাগিন আহিছে আম্মু সৰু ননদৰ ছোৱালী এইফালে আম্মু হাই দিছে এতিয়া কিবা এটা বনাম আৰু কি বনাওঁ কি খাওঁ অকণমান আপোনালোকক দেখুৱাম ঠিক আছে তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো তো এইফালে মই মুৰ্গীৰ মাংস অলপ বহাই দিছোঁ আৰু এতিয়া মই বনাম পোলাও বনাবলৈ মই ইয়াক পিঁয়াজখিনি সৰু সৰুকৈ কাটি থৈছোঁ আদা নহৰু অকণমান বটি থৈ দিছোঁ আৰু দুখিলামান তেজপাত লৈছোঁ এয়া জহা চাউলখিনি মই ভালদৰে ধুই পেলাই অলপমান সময় শুকাবলৈ দিছোঁ এয়া এতিয়া গেছত কুকাৰটো বহাই দিছোঁ অকণমান গৰম হোৱাতে মই কুকাৰটোত ৰিফাইন দি দিছোঁ মই অলপ মিঠাতেলো দিম ইয়াতে মিঠাতেল অকণমান দি দিছোঁ এতিয়া কাটি থোৱা পিঁয়াজ আদা নহৰু এইখিনি ইয়াতে দি দিম পিঁয়াজখিনি আগতে দি দিলোঁ আৰু পিঁয়াজখিনি মই ভাজি আছোঁ পিঁয়াজখিনি একেবাৰে ৰংচুৱা হোৱালৈকে ভাজি থাকিম তাৰপিছত মই আদা নহৰুখিনি দি দিম আৰু ইয়াত দুখিলামান তেজপাত দি দিছোঁ ইয়াতে তাৰপিছত নিমখ সোৱাদ অনুসৰি নিমখ আৰু অকণমান জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অকণমান ইয়াতে দি দিছোঁ এতিয়া আকৌ এবাৰ ভাজি দিম ভালকৈ গোটেইখিনি মিহলি হোৱালৈকে এতিয়া মই চাউলখিনি ইয়াতে বহাই দিম আৰু এইখিনি ভালকৈ ভাজি দিম ইয়াতে মই কেইটামান বাদামো দি দিছোঁ মই ভাল পাওঁ এনেদৰে খাই তো এতিয়া ভালকৈ ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পানী এড কৰিম পানীটো আপোনালোকে জোখমতে দি দিব পানীটো দিয়াৰ পিছত মই আকৌ এবাৰ লৰাই দিম গোটেইখিনি তাৰপিছত মই ঢাকনিখন লগাই দিছোঁ এয়া আমাৰ পোলাও হৈ গ'ল এতিয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে এনেকৈ খাবলৈ বহুত তো আবেলি অলপ ফুৰিবলৈ গ'লোঁ এয়া এইখিনি মানে বিৰাট ভাল লাগিছিল পথাৰখন সেইকাৰণে আপোনালোককো দেখুৱালোঁ এইফালে জেউতি জিমন জুনাইট চব সেইফালে লাকি আৰু আম্মু লাকি মোৰ আন এজনী ভাগিনী তাইও কালি আহিছিল তো আমি চবে ফুৰিব গ'লোঁ এয়া আহি গধূলি চাহ খালোঁ এইফালে গুণগুণে নাচি আছে আৰু জিমন আৰু লাকি আৰু আম্মু চাহ খাই আছে সেয়া লাজ কৰিছে দিও যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ